নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অসমী চেনেলটিৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি অসমৰ জনপ্ৰিয় গায়িকা ভিতালী দাসৰ বিষয়ে নজনা কিছুমান কথা জনাম। তাৰ আগতে তেখেতৰ এটা সৰু ভিডিঅ' ক্লিপ চাই লোৱা হওক। ভিতালী দাস হৈছে অসমৰ এগৰাকী খুব জনপ্ৰিয় বিহু গীতিকাৰ। তেখেতৰ মোহময়ী কণ্ঠৰ বাবেই অসমৰ সকলো লোকৰ মাজত তেওঁ বৰ প্ৰিয় আছিল। তেখেতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে ৩,০০০ৰো অধিক গীতত কণ্ঠ নিগৰাইছিল। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে অসমৰ বহুকেইটা জনপ্ৰিয় এলবাম জোনবাই, বগীতৰা, জানমণি, ৰহেদৈ আদিত কণ্ঠ নিগৰাইছিল। বন্ধুসকল, এতিয়া আমি তেখেতৰ বায়'গ্ৰাফীৰ বিষয়ে জানো আহক। আমাৰ সকলোৰে প্ৰিয় শিল্পীগৰাকীৰ জন্ম হৈছিল 1979 চনৰ 6 জুন তাৰিখে গুৱাহাটীত। প্ৰিয় শিল্পীগৰাকীয়ে স্কুলীয়া শিক্ষা চেনাইৰাম হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সম্পন্ন কৰিছিল। দুৰ্ভাগ্যবশতঃ যে কৰোণা ভাইৰাছত আমাৰ অতিকৈ মৰমৰ শিল্পীগৰাকী আক্ৰান্ত হৈ যোৱা 21 এপ্ৰিল তাৰিখে আমাৰ মাজৰ পৰা বিদায় লৈছে। গতিকে তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে আমি ইয়াৰ পৰাই প্ৰাৰ্থনা জনাইছোঁ। তেখেত য'তেই থাকক সদায় কুশলে থাকক। তেখেতে আমাৰ সমাজখনৰ বাবে যিখিনি দি থৈ গৈছে সেইখিনি আমাৰ বাবে অতিকৈ মূল্যৱান। গতিকে তেখেতৰ সেই গতানুগতিক যিখিনি চিন্তাধাৰা আৰু তেখেতৰ যিখিনি গীত আমাৰ মাজত থৈ গৈছে সেই গীতখিনি সদায় আমাৰ মাজত সাঁচি থ'ম আৰু আমাৰ নৱপ্ৰজন্ময়ো সেইখিনি গীত আঁকোৱালি ল'ব বুলি আমাৰ বহুত বেছি বিশ্বাস। এটাই ক'ম, তেখেতে য'তেই থাকক সদায় কুশলে থাকক।